নমস্কাৰ সকলোকে আজি পাকঘৰটো বেলেগ দেখিছেনে আজি এইটো আমাৰ পাকঘৰ নহয় দেই আজি সৰু ভণ্টিৰ ঘৰলৈ আহিছোঁ এইজনী দাদাক বৌক আহিছে গতিকে যা যোগাৰ কৰিছে মাছে মঙহে গোটেই আনিছে আৰু এইখিনি মাংস আৰু এইখিনি মাছ ভাজি আছে এইপিনে জিকাও কাটিছে জিকা আৰু পিঁয়াজ চিয়াজ চব এইখিনি বাৰু ময়ে কাটিলোঁ পিঁয়াজ জিকা এইবোৰ তাৰপিছত এইপিনে পটলো ভাজিব সৰু আলু ভাজিব এয়া সৰু আলু এনেকৈ মুঠতে খুৱাব আৰু বৌয়েকক আহিছোঁ যেতিয়া দালিও হৈছে গতিকে তাইৰ পাকঘৰত আছোঁ বিহুৱান দিবলৈ আহিছোঁ বাইদেউৰ ঘৰলৈ যাম 2 এদিনতে আজি সৰু ভণ্টিৰ ঘৰলৈ আহিছোঁ গতিকে সেইকাৰণে কৈছোঁ পাকঘৰটো আমাৰ নহয় বুলি তাই একেবাৰে ৰন্ধা বঢ়াত ব্যস্ত আৰু সকলোকে দুপৰীয়াৰ শুভেচ্ছাও জনালোঁ আৰু ভণ্টিৰ পাকঘৰটো দেখুৱালোঁ।